তো আজি আমি আলোচনা কৰিম ক্লাছ 10 এক্সাৰসাইজ 2.3 কোৱেশ্চন নম্বৰ 5 নম্বৰ যোনটো কোৱেশ্চন আছে এবাৰ পঢ়ি দি আছো মই কেইটামান বহুপদ px gx qx আৰু rx ৰ উদাহৰণ দিয়া যাতে ইহতে বিভাজন কলন বিধি সিদ্ধ কৰে তো ইয়াৰে ৰোমান সংখ্যা যোনটো দিয়া আছে ৰোমান সংখ্যা 1 টো আমি কি কৰিম সলভ কৰিম তো সোয়া ৰোমান সংখ্যা 1 টো যদি আমি সলভ কৰো ইয়াতে কি কৈছে যে px gx আৰু qx আৰু rx ৰ উদাহৰণ দিব লাগে উদাহৰণ দিয়াৰ পিছত আমি মিলাব লাগে কি বিভাজন কলন বিধিটো সিদ্ধ কৰে না নকৰে তাৰ পিছত এটা আমি প্ৰমাণ কৰি লাষ্টত দেখাব লাগিব তো ইয়াতে সোয়া যোনটো কোৱেশ্চন আমাক দিয়া আছে ইয়াতে অপচন ৰোমান সংখ্যাৰ 1 যোনটো ইয়াতে দিয়া আছে px ৰ মাত্ৰা ইকুয়াল হ'ব লাগে কি qx ৰ মাত্ৰা হ'ব লাগে দুয়োটাৰ মাত্ৰা আমাৰ কি হ'ব লাগিব সেম হ'ব লাগিব তো আমি জানো কি px যোনটো থাকে px ক আমি কিহেৰে হৰণ কৰো gx এৰে হৰণ কৰো আৰু ওপৰত আমি কি পাও qx পাও আৰু লাষ্টত আমি কি পাও rx পাও তার মানে ইয়াতে আমি দেখাব লাগে কি px ৰ যোনটো মাত্ৰা হ'ব মানে ভিতৰত থকাৰ যোনটো বহুপদ থাকিব তাৰ যোনটো পাৱাৰ হ'ব সেই পাৱাৰটো কি হ'ব লাগে qx ৰ পাৱাৰৰ লগত সেম হ'ব লাগে যদি px ৰ পাৱাৰ তোমাৰ 2 থাকে তেনেহলে qx ৰ পাৱাৰ আমাৰ কি হ'ব লাগে 2 হ'ব লাগে লেটস সাপোজ যদি এটা एग्जांपल মই লও এনে যেনেকুৱা মই লৈ আছো 5x পাৱাৰ কিউব প্লাস 10 এইটো হৈ গল কি px এই px টুক যদি মই কি কৰো gx যে কোনো একটা ধৰি ললে হল ইয়াতে মানে কি কোৱা নাই কোনো তোমাক বহুপদ দিয়া নাই কোনো কিছু দিয়া নাই তুমি নিজে ধৰি লব লাগিব তো আমি ধৰি লৈছো px2 এইটো আৰু gx এই ক্ষেত্ৰত আমি ধৰিছো কিমান সাপোজ ধৰা 5 ধৰিছো gx তেনেহলে আমি কি কৰিব লাগিব ইয়াত কিমান লব লাগিব যে ভিতৰৰ 5x কিউব আমি মিলাব লাগে তেনেহলে x পাৱাৰ কি লব লাগিব কিউব লব লাগিব 5 into x পাৱাৰ কিউব কৰিলে আমি কিমান পাম 5x পাৱাৰ কিউবে পাম তো এইটো বস্তু আমি পালো ইয়াতে সোয়া ই পজিটিভ আছে ই নেগেটিভ হৈ যাব এইটো ক্যান্সেল হৈ থাকিব পাবা তুমি কিমান ইয়াৰ পৰা 10 আহিব তো এতিয়া সোয়া 5 ৰ লগত কিমান ইনটু কৰিলে আমি 10 পাম ওপৰত আমি লব লাগিব প্লাসত লব লাগিব কাৰণ 10 ৰ আগত প্লাস আছে 5 ৰ আগতো প্লাস আছে গতিকে কিমান লব লাগিব 2 এতিয়া সোয়া 2 ললে 5 2 যায় তোমাৰ কি হ'ব 10 হ'ব ইয়াতে আহিব কি 0 এতিয়া সোয়া ভিতৰত সোয়া তুমি যোনটো px আছিল ইয়াৰ যোনটো চলক আছে চলকৰ পাৱাৰ কিমান আছে 3 আছে আৰু qx ৰ যোনটো চলক আছে qx ৰ চলকটো কিমান আছে x ইয়াৰ পাৱাৰ কিমান আছে 3 আছে তো দুয়োটাৰে মাত্ৰা আমাৰ কি হৈছে সেম ওলাইছে তো এনেকৈ আমি এইটো বস্তু ধৰিলাম তো সলিউশন আমি কেনেকৈ কৰিম সলিউশন কৰোতে আমি লিখিম প্ৰথম অৱস্থাত ধৰা হল বুলি লিখাৰ পিছত px আমি কিমান লৈছো সোয়া px টো আমি কিমান লৈছো 5x পাৱাৰ কিউব প্লাস লৈছো কিমান 10 ঠিক আছে এটো আমি px ধৰি লৈছো নেক্সট আমি gx লিখিম তো gx ইয়াতে আমি কিমান লৈছো 5 তো ইয়াতে আমি 5 লিখিব লাগিব তাৰ পিছত qx আমি ইয়াত কিমান ধৰিছো x পাৱাৰ কিউব প্লাস 2 তো x পাৱাৰ কিউব প্লাস 2 নেক্সট rx ৰ মান আমি কিমান লৈছো সোয়া rx ৰ মান আমি কিমান পাইছো 0 তো ইয়াতে তুমি 0 লিখি দিয়া এইখিনি আমি ধৰি লৈছো ঠিক আছে ইয়াতে মই সাইডত কৰি দিছো যাতে তোমালোকে সহজে ধৰিব পাৰা এইবিলাক px ৰ মান এইবিলাক নিজে নিজে ধৰিলে হৈ যাব px gx qx rx জাস্ট তোমাৰ কি হ'ব লাগিব px আৰু qx ৰ মাত্ৰাটো আমাৰ সেম হ'ব লাগিব যেনেকৈ x পাৱাৰ 3 দুয়োটা সেম আছে মাত্ৰা সেই কাৰণে এইটো বস্তু মই লৈছো তো লাষ্টত আমি কেনেকৈ লিখিম গতিকে লিখাৰ পিছত বিভাজন কলন বিধিটো প্ৰমাণ কৰে না নকৰে তাৰ কাৰণে আমি এটা ফৰ্মুলা ইউজ কৰিম gx কি আছিল ইনটু qx প্লাস কি আছিল rx তো এইখিনি মান পূৰণ প্লাস কৰি এই দুয়োটা পূৰণ আৰু rx ৰ লগত প্লাস কৰি আমি কি পাব লাগিব px পাব লাগিব তেতিয়াহে বিভাজন কলন বিধিটো কি হ'ব সিদ্ধ কৰিব তো gx এই ক্ষেত্ৰত কিমান আছে সোয়া 5 আছে 5 লিখা পূৰণটো আমি ব্ৰেকেট বুলি ধৰিলো qx ইয়াতে কিমান আছে x পাৱাৰ কিউব প্লাস 2 তো x পাৱাৰ কিউব প্লাস 2 তুমি ইয়াতে লিখি দিয়া প্লাস আছে প্লাস চিন দিলুৱা rx ৰ মান কিমান আছে 0 তো 0 তুমি ইয়াতে লিখি দিয়া নেক্সট স্টেপত সোয়া তো 5 ৰ লগত এইখিনি যদি আমি ইনটু কৰি দিও তেনেহলে কি হ'ব 5 * x পাৱাৰ কিউব তেনেহলে কিমান পাম আমি 5x পাৱাৰ কিউব আগবাঢ়ি যোৱা প্লাসে প্লাসে প্লাস হ'ব 5 2 যা কি হ'ব 10 তো ইয়াতে তুমি 10 লিখা 0 ইয়াৰ লগত প্লাস কৰা যি কথা নকৰা কে কথা গতিকে সোয়া এই জোনটো পূৰণ আৰু প্লাস কৰি আমি জোনটো মান পাইছো এই মানটো একচুয়ালি px ৰ মানৰ সমান হৈছে না নাই নিশ্চয় হৈছে তো এইখিনি px বরাবর আমি লিখিব পাৰো যিখিনি মান আমি পাইছো এইখিনি ইকুয়াল কার সমান হ'ব ই px ৰ সমান হ'ব তাৰ মানে তো এইখিনি ইকুয়াল আমি px বুলি লিখিব পাৰো সেই কাৰণে আমি ইয়াত ক'ব পাৰো কি বিভাজন কলন বিধিটো কি কৰিছে সিদ্ধ কৰিছে তাৰ মানে
তো ইয়াতে আমি লিখিম কি এতেকে বিভাজন কলন বিধি সিদ্ধ কৰিছে আৰু সিদ্ধ কৰাৰ উপৰি কি হৈছে pxৰ যোনটো আমি মাত্ৰা পাইছো তো pxৰ মাত্ৰা ইকুয়াল হৈছে কি qxৰ মাত্ৰা তো এনসার আমার এইখিনিয়ে নিশ্চয় বুঝি পাইছা গোটেইখিনি আমি ধৰি ধৰি লিখিছো হয়নে ধৰা হল বুলি লিখিছো তাৰ পিছত আমি বিভাজন কলন বিধিটো মানি চলে নে নচলে হেতু বস্তু চাইছো মানি চলে তাৰ পিছত আমি দেখা পাইছো কি যে যোনটো एग्जांपल আমি লৈছিলো তাৰ px আৰু qx এর মাত্ৰা দুয়োটা আমাৰ সেম আহিছে তো ইয়াৰ নেক্সট সেকেন্ড নম্বৰ যোনটো কোৱেশ্চন আছে হেতু আমি ডিসকাস কৰো এতিয়া সোয়া 5 নম্বৰৰ ৰোমান সংখ্যাৰ 2 নম্বৰ যোনটো কোৱেশ্চন আছে আগৰ নিচিনা px আৰু gx গোটেইখিনি মান আমি নিজে ধৰি ল'ব লাগিব বহুপদটোৰ আৰু তাৰ পিছত আমি বিভাজন কলন বিধিটো সিদ্ধ কৰে নে নকৰে হেতু আমি প্ৰমাণ কৰি দেখাব লাগিব ঠিক আছে ইয়াতে কোৱেশ্চনটো আমাক কি কৈছে সোয়া qx এর মাত্ৰা আৰু rx এর মাত্ৰা আমি ইকুয়াল দেখাব লাগে তাৰ মানে যোনটো আমাৰ px যেনেকুৱা px আৰু তোমাৰ কি gx qx আৰু rx এইবাৰ কৈছে কি rx আৰু qx এর মাত্ৰা আমি সেম দেখাব লাগে ঠিক আছে এনেকুৱা কি एग्जांपल আমি লব পাৰো সোয়া যদি মই px ক কি বুলি ধৰো x পাওয়ার কিউব যেনেকুৱা 3x পাওয়ার কিউব প্লাস মই 1 লিখিলো আৰু যদি মই ইয়াতে x পাওয়ার কিউব লিখো তেনেহলে 3x পাওয়ার কিউব মিলাবলে হলে মই ইয়াতে কিমান লব লাগিব 3 লব লাগিব তো 3 লগত তুমি ইনটু কৰা x পাওয়ার কিউব তেনেহলে তুমি কিমান পাবা 3x পাওয়ার কিউব পাবা এইটো মাইনাস হৈ যাব ক্যান্সেল হৈ থাকিব তোমাৰ কিমান 1 উপৰত যোনটো আমি qx এর মান পাইছো কিমান পাইছো 3 বাকি তোমাৰ কিমান ওলাইছে 1 অনৰো কোনো মাত্ৰা নাই গতিকে দুয়োটাৰ মাত্ৰা আমাৰ কি হৈ গল সেম হৈ গল এই ক্ষেত্ৰত তো এইটো বস্তু আমি লিখিম কেনেকৈ সলিউশনটো আমি কৰিম কেনেকৈ সলিউশনত আমি লিখিম প্ৰথম অৱস্থাত ধৰা হল বুলি ঠিক আছে গোটেইখিনি বস্তু আমি ধৰি ল'ব লাগিব তো ধৰা হল এই ক্ষেত্ৰত px মই কিমান লৈছো সোয়া ভিতৰৰ মানটো কিমান আছে 3x পাওয়ার কিউব প্লাস 1 আছে তো 3x পাওয়ার কিউব প্লাস 1 এইটো হল কি আমাৰ px কিন্তু gx এই ক্ষেত্ৰত কিমান হ'ব সোয়া gx এর মান কিমান আছে x পাওয়ার কিউব লিখা তাৰ পিছত কি আছে qx তো qx ইয়াতে কিমান আছে অনলি 3 আছে rx সোয়া rx কিমান আছে লাস্টত কিমান আছে 1 আছে তো এতিয়া সোয়া যেখিনি মান আমি ধৰি ললো এইখিনি আমি কি কৰিম বিভাজন কলন বিধি মানি চলে না নাই তাৰ কাৰণে আমি প্ৰমাণটো কৰিলাম গতিকে আমি লিখিম কি গতিকে লিখাৰ পিছত আমি ডাইৰেক্ট ফৰ্মুলাটো ইউজ কৰিম gx qx প্লাস হ'ব তোমাৰ কি rx তো এই গোটেইখিনি আমি কৰি px এর মানটো পাব লাগিব যদি px এর মানটো পাও তেনেহলে বিভাজন কলন বিধিটো সিদ্ধ কৰিব তাৰ মানে প্ৰমাণটো কৰিব তাৰ মানে তো gx এর মান কিমান আছে সোয়া gx মানে তোমাৰ আছে 3 তো ইনটু কৰি দিয়া ইনটুৰ কাৰণে আমি ব্ৰেকেট দিম qx মানে কিমান আছে ইয়াতে সরি এইটো gx নহয় এইটো qx তো gx ইয়াতে কিমান আছে x পাওয়ার কিউব আছে আৰু qx আছে কিমান 3 আছে প্লাস এইটো ব্ৰেকেট ক্লোজ কৰি দিয়া প্লাস আছে প্লাস দিলো rx এর মান কিমান আছে 1 আছে তো 1 লিখি দিয়া ঠিক এতিয়া তুমি ইনটু কৰা 3 into x পাওয়ার কিউব কৰিলে আমি কিমান পাম 3x পাওয়ার কিউব পাম প্লাস তোমাৰ ইফালে কিমান আছে 1 আছে এইখিনি তোমাৰ কি নহব প্লাস নহব কাৰণ এইটো এটা ব্ল্যাক পথ এইটো এটা ব্ল্যাক পথ গতিকে সোয়া px এর মান আমি পাইছো না নাই px কিমান আছে x 3x পাওয়ার কিউব প্লাস 1 আছে তো লাস্টত আমি কিমান পাইছো 3x কিউব প্লাস 1 পাইছো গতিকে এইখিনি বরাবর আমি লিখিব পাৰো কি px বুলি আমি লিখিব পাৰো গতিকে আমি দেখা পালো কি বিভাজন কলন বিধিটো সিদ্ধ কৰিছে গতিকে লাস্টত আমি লিখি দিব লাগিব এইখিনি কথা তো আমি লিখিম এতেকে বিভাজন কলন বিধি সিদ্ধ কৰিছে তাৰ মানে সিদ্ধ কৰিছে আৰু লগতে আমাৰ কি হৈছে যোনটো qx এর মাত্ৰা ইকুয়াল কি হৈছে rx এর মাত্ৰা সমান হৈছে এইখিনি বস্তু আমি লিখি দিব লাগিব এইটো q লিখিবা ধুনিয়া কৰি q হ'ব এইটো মোর q আৰু g প্ৰায় সেমে হয় সেই কাৰণে ঠিক আছে তো আমি নিজে কি কৰিছো px gx qx rx ধৰি লৈছো কিন্তু কন্ডিশন আমি কোনটো বজাই ৰাখিছো যাতে এনেকুৱা আমি বহুপদ এনেকুৱা px এনেকুৱা gx এনেকুৱা qx এনেকুৱা rx আমি লৈছো যাতে তোমাৰ কি হয় qx এর মাত্ৰাৰ সমান হয় rx এর মাত্ৰা তো এইটো এটা एग्जांपल হ'ব ইয়াৰ তো নেক্সট কোৱেশ্চনটো আমি আলোচনা কৰিম 5 নম্বৰৰ 3 নম্বৰ যোনটো কোৱেশ্চন আছে ইয়াত আমাৰ কন্ডিশনটো দিয়া আছে rx এর মাত্ৰা ইকুয়াল কিমান হ'ব লাগে 0 হ'ব লাগে তো px gx qx আৰু rx আমি এনেকুৱা ধৰিম যাতে তোমাৰ লাষ্টত কি আহে যোনটো আমাৰ ৰিমাইন্ডাৰ আহে সেই ৰিমাইন্ডাৰটোৰ যোনটো মাত্ৰা হ'ব তাতে যাতে আমি কিমান পাও 0 যাতে আমি পাও হেতু বস্তু আমি দেখাব লাগে
তো ইয়াতে চোৱা যদি মই কি লওঁ পি এক্সটো যদি মই 2x² প্লাছ যদি মই 10 লওঁ ঠিক আছে যদি মই পি এক্স 2x² প্লাছ 10 লওঁ এই ক্ষেত্ৰত যদি মই জি এক্সটো যদি মই 2 লওঁ তেনেহ'লে 2x² মিলাবলৈ হ'লে মই ওপৰত কি ল'ব লাগিব x² ল'ব লাগিব 2 × x² কৰিলে আমি কি পাম 2x² পাম এটা ডিজিট আছিল আৰু কাৰো লগত পূৰণ নহ'ব এইটো কমপ্লিট হৈ যাব এইটো কি হ'ব তলত নামিব ইফালে তোমাৰ 0 থাকিব 0 লিখাৰ প্ৰয়োজন নাই তো 10 আহি যাব ইয়াতে 10 তো এতিয়া 2 ৰ লগত কিমান ল'লে মই 10 পাম তো নিশ্চয় 2 ল'লে 10 পাম গতিকে ওপৰত আহিব কিমান 5 ল'লে মই কিমান পাম 10 পাম তো ইয়াতে মই লিখিব লাগিব কি 2 ৰ লগত যদি মই 5 ইনটু কৰো তো কিমান পাম মই 10 পাম তো 2 × 5 কৰিলে 10 তো ইয়াতে চোৱা ৰিমাইন্ডাৰ আমাৰ কি আহিছে 0 তাৰ মানে rx ৰ মাত্ৰ এই ক্ষেত্ৰত আমি কিমান পালো 0 পালো তো এইখিনি বস্তু আমি কি কৰিম এজ ইট ইজ ইয়াতে ধৰি লিখিম সলিউশনত আমি লিখিম কি ধৰা হল px ইকুয়াল আমি কিমান লৈছো চোৱা 2x² প্লাছ 10 তো আমি লিখিম ইয়াতে 2x² প্লাছ 10 তাৰ পিছত চোৱা gx তো gx এই ক্ষেত্ৰত আমি কিমান লৈছো অনলি 2 লৈছো তো 2 লিখা qx ইয়াত আমি কিমান ধৰিছো চোৱা x² প্লাছ 5 ওপৰত 2 x² প্লাছ 5 rx ইয়াতে কিমান আছে চোৱা যেহেতু আমি rx ৰ মাত্ৰা 0 লাগে তো লাষ্টত আমাৰ 0 তো ৰাখিব লাগিব ইয়াতে এতিয়া চোৱা আমি কি কৰিম বিভাজন কলন বিধি সিদ্ধ হয় না নহয় সেইটো বস্তু আমি এবাৰ প্ৰমাণ কৰি চাম গতিকে লিখাৰ পিছত তুমি ফৰ্মুলাটো লিখি দিয়া gx * qx কৰা প্লাস কৰা rx তো লিখাৰ পিছত মানবিলাক এজ ইট ইজ বহাই দিয়া যত gx তাত gx ৰ মান বহাই দিয়া qx ৰ মান বহাই দিয়া rx ৰ মান বহাই দিয়া তো gx মানে এই ক্ষেত্ৰত কিমান আছে 2 আছে তো 2 লিখা ব্ৰেকেটৰ কাৰণে আমি পূৰণটো আমি ব্ৰেকেট দি বুজাম তো qx ৰ ঠাইত আমি কিমান লিখিম x² প্লাছ 5 তো x² প্লাছ 5 নেক্সট প্লাস কৰা তুমি rx মানে কিমান লৈছে এই ক্ষেত্ৰত 0 তো 0 লিখি দিয়া এইখিনি পূৰণ কৰি আমি কিমান পাম 2 × x² কৰিলে 2 x² পাম এইটোৰ লগত এইটো পূৰণ এইটোৰ লগত এইটো পূৰণ মানে 2 ৰে এবাৰ x² পূৰণ কৰিব লাগিব এবাৰ 5 পূৰণ কৰিব লাগিব তো 2 × x² কৰিলে আমি কিমান পাম 2x² এগেইন 2 × 5 যদি আমি কৰো কিমান পাম 10 কিন্তু তাৰ আগত কি আহিব প্লাস প্লাসে প্লাসে প্লাস 2 ৰ আগত প্লাস আছে 5 ৰ আগত প্লাস আছে সেই কাৰণে প্লাস আহিব 2 × 5 কৰিলে 10 0 তুমি ইয়াতে এড কৰিলে যি কথা নকৰিলে একে কথা গতিকে সোয়া px ৰ মান আহিছে না নাই আহিছে তো এটাকে আমি ক'ব পাৰিম কি যে বিভাজন কলন বিধিটো কি কৰিছে সিদ্ধ কৰিছে তো লাষ্টত আমি এনেকৈ লিখি দিম এটাকে ইয়াতে তোমালোকে ইকুয়াল দি px বুলি লিখি দিবা কাৰণ এইখিনি কোনখিনি হয় px ৰ এইখিনি মানে কি হয় px হয় সেই কাৰণে ইকুয়াল বুলি আমি px লিখি দিব পাৰো px মানে যোনখিনি এইখিনি মান মানে সেইখিনি px হয় গতিকে এইখিনি আমি ইকুয়াল লিখিম কি px লিখি দিম তো লাষ্টত লিখিম কি বিভাজন কলন বিধি সিদ্ধ কৰিছে আৰু rx ৰ মাত্ৰা কিমান দেখাব গৈছিল 0 তো আমি rx ৰ মাত্ৰা কিমান পাইছো 0 পাইছো গতিকে লাষ্টত আমি লিখি দিম 0 তো এইটো আমাৰ কাৰণে কি হ'ব ফাইনাল আনসার হ'ব গতিকে 5 নম্বৰৰ তিনিটা কোশ্চেন আছিল তিনিটা কোশ্চেনে সলভ কৰি দিয়া হল তো যদি ভিডিও বিলাক ভাল লাগে তেনেহলে কি কি কৰিব লাগে তোমালোকে জানা লাইক কৰিবা কমেন্ট কৰিবা শেয়ারও কৰিবা লগতে চেনেলটো সাবস্ক্রাইব কৰি লবা যাতে নতুন নতুন ভিডিও বিলাক তোমালোকে আৰু চাব পাৰা সোনকালে ধন্যবাদ